দাৰ্জিলিঙৰ পৰা আছে আপোনাৰ কলকাতা, তাৰপিছত আপোনাৰ কি কয় এইটো হাৰিয়ানা, পাঞ্জাব, এনেকুৱা বহুত বাহিৰৰ পৰা বস্তু আহিছে, বহুত ভাল বস্তু আহিছে। গতিকে আমি সকলো ৰাইজক মানে অনুৰোধ জনাইছোঁ যাতে দলে দলে আহি আমাৰ দোকানীগিলাৰ পৰা বস্তু বাহিনী লয়। বহুত কম দামত দি আছে বস্তুগিলা, বাহিৰৰ পৰা বহুত ভাল বস্তু আহিছে। আৰু আমাৰ এইটো মেলা অহা 10 তাৰিখলৈকে চলিব। বাকী মিনা বজাৰ আৰু কিবা কিবি আহিছে, খেল ধেমালিৰ ভাৱেও বস্তু বাহিনী আহিছে। লেডিছৰ কাৰণে বহুত ধৰণৰ আইটেম আহিছে, জেন্টছৰ কাৰণেও জেকেট এনেকুৱা বহুত ধৰণৰ আহিছে। আপোনাৰ ধেমাজি লখিমপুৰৰ পৰা মেখেলা চাদৰ আহিছে, এনেকুৱা আৰু বহুত ধৰণৰ খোৱা দোৱা বস্তু পাব। চবেই আহি আছে, চবক মই অনুৰোধ জনাওঁ আৰু বেছিকৈ আহক। মানে আমি বহুত ভাল পাইছোঁ আৰু প্ৰত্যেক বছৰে আমি কৰি আছোঁ, বহুত ভাল লাগে। জেগাটোও বহুত ভাল, বহুত বস্তু আছে, সৰু খেল ধেমালিৰ বাবে কিছুমান বস্তু আহিছে। বহুত ভাল লাগিব যদি আহে মানুহ, মানে আহিও আছে। আৰু নাগৰদলা আহিছে, ব্ৰেক আহিছে, ড্ৰাইগন আহিছে, এনেকুৱা উঠাৰ কাৰণে ভাল আইটেম আছে। ঠাণ্ডাৰ যিকোনো বস্তু পাব। কেনেকুৱা প্ৰাইচত দিছে? বহুত কম ৰেটত দি আছে। যেনেকুৱা দোকানত ইয়াতকৈ বেছি ৰেটতহে পাব, আমি অলপ কম ৰেটতে দি আছোঁ। থেংক ইউ।